গৌৰীপুৰত পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ ৰূপ। আলমগঞ্জ চতুৰ্থ খণ্ড গাঁৱত পাৰিবাৰিক কণ্ডলৰ বাবে মাৰপিট। মাৰপিটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইবাজনী মহিলা। এজন ই ৰিক্সাৰে মহিলা কেইবাগৰাকী যাই থাকোঁতে ৰেচল নামৰ এজন যুৱকৰ নেতৃত্বত কেইবাজন ব্যক্তিয়ে এজন মহিলাক বলপূৰ্বক ই ৰিক্সাৰ পৰা নমাই এটা ঘৰত আবদ্ধ কৰি মাৰপিট কৰি গোপন অংগত হাত দিয়াৰে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। মহিলাগৰাকীক আবদ্ধ কৰি মাৰপিট কৰাৰ বাবে মহিলাগৰাকীৰ বায়েকক বচাবলৈ যোৱাত বায়েকগৰাকীকো মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে। আহত কেইজনক বৰ্তমান GMCHত চিকিৎসাধীন আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ভুক্তভোগী মহিলাগৰাকীৰ লগত ৰেচাউলৰ বিবাহ হৈছিল, দুজনৰ এটা সন্তান আছে, কিন্তু দুয়োৰে মাজত পাৰিবাৰিক কণ্ডলৰ বাবে সংসাৰ ভাঙি যোৱাৰ উপক্ৰম হয়। তাৰ পিছত অভিযোগকাৰী মহিলাগৰাকীয়ে এই ক্ষেত্ৰত আইনৰ কাষ চাপে বৰ্তমান গোচৰসমূহ মহামান্য ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা অৱস্থাতে হঠাৎ এই মাৰপিটৰ ঘটনা সংঘটিত হয়। ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ ৰেচাউল নামৰ যুৱকজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে। নিউজ টেক্স ৰিপৰ্ট, কুইক নিউজ অসম। নাম কি আছিল তোমাৰ? রূপালী বেগম। ঘৰ ক'ত? ঘৰ আলমগঞ্জ পাটফৰ, মোৰ দেউতাৰ ঘৰ। কি হৈছিলে? মানে ঘটনাটো হ'ল ৰিজাউল নামৰ ল'ৰা এটাৰ লগত মোৰ বিয়া হয় 2017 চনত। তাৰপিছত এক বছৰ পিছতে মোৰ এটা বাচ্চা হয়, ছোৱালী এজনী। তাৰপিছত বাচ্চা হোৱাৰ লগে লগে তাৰ ঘৰৰ মানুহ, তাৰ ফেমিলিত ৰিজাউল মোৰ ওপৰত পুৰা অত্যাচাৰ, বহুত মানসিক অত্যাচাৰ, শাৰীৰিক অত্যাচাৰ, বহুত মাৰপিট কৰি ঘৰৰ পৰাই খেদি দেয়। তাই মই থকা অৱস্থাত বেলেগ ছোৱালীক বিয়া পাতি এতিয়া ঘৰত ৰাখিছে। মই কোনো ধৰণৰ মানে কি নাপাওঁকৈ মই এতিয়া মোৰ দেউতাৰ ঘৰত আছোঁ। তাৰপিছত 3 বছৰ হ'ল মই কোৰ্টত কেছ কৰিছোঁ, কোৰ্টত কেছ চলি আছে। এইখিনি চলি আছে। আজি কি হ'ল? আজি মানে কি কোৰ্টত কেছ চলি আছে, মানে মই আইনত গৈছোঁ, আইনত যি হ'ব এইটোৱে মই আছোঁ। আজি মানে মোৰ দেউতাৰ বেমাৰ, মানে মই বাৰ ঘৰত থাকোঁ বাগমাৰাৰ পৰা আজি মোৰ বা আছে মোৰ লগত, মই মোৰ দেউতাক চাবলৈ আহিছোঁ। অহাৰ পিছত মোৰ দেউতাক চাই কিনে আমি ঘৰত যাই আছোঁ। টোটোত আছোঁ, পিলপিলিত উঠিছোঁ। পিলপিলিত উঠি আমি আহি আছোঁ। অহাৰ লগে লগে ৰিজাউলৰ বা আৰু ৰিজাউলৰ বাৰ ঘৰ, মানে আমাৰ ইয়াতে বিয়া হৈছে ৰিজাউলৰ বাৰ। তাৰপিছত তেওঁলোকে কেনেকৈ আছে, মানে কেনেকৈ সাজি আছে আমি নাজানো, কিন্তু আমি অহাৰ লগে লগে ফাৰ্ষ্ট টাইম মকবুল মাষ্টাৰ, তাৰপিছত মকবুল মাষ্টাৰৰ ল'ৰা মুন আৰু ৰিজাউল, মিনু, এইকেইটা ধৰি গাড়ীৰ পৰা মোক নামাইছে। নামাৰ পৰা মোক বহুত মানে মাৰিছে। তাৰপিছত জোৰ জবৰদস্তি তাৰ ঘৰত লৈ গৈছে। লৈ যোৱাৰ পিছত মোক যেতিয়া ঘৰত লৈ গৈছে, তাৰ গেট আছিল, গেটখন মাৰি দিছে। মাৰি দিয়াৰ পিছত মোক মকবুল মাষ্টাৰ আছে যে আৰু মুন, তাৰপিছত মোক দুটাকে বেয়া জেগাত হাত সোমাই দিয়ে, বহুত অত্যাচাৰ কৰিছে, বহুত বেয়া কি কৰিছে, বেয়া কাম কৰিবলৈ চেষ্টা কৰিছে আৰু চাওক মোৰ কাপোৰ চাপোৰ ছিঙি দিছে পুৰা। তাৰপিছত যেতিয়া মোৰ পুৰা ঘৰৰ ভিতৰত এনেকুৱা কি কৰি আছে, বাহিৰত গেটৰ বাহিৰত মোৰ বা আছিল 3জন। তাৰপিছত সিহঁতে গেট মানে পুৰা কি কৰি আছে, গেট খুলি দিয়ক, মোৰ মানে ভণ্টি কি কৰি আছে, আপোনালোকে গেট খুলি দিয়ক। পিছত গেট খোলা নাই, সিহঁতে গেটখন ভাঙি মানে সোমাইছে ভিতৰত। যেতিয়া গেটখন ভাঙি ভিতৰত সোমাইছে, তেতিয়াই ৰিজাউল আৰু মুন, মকবুল মাষ্টাৰ আৰু মিনু, সিহঁতে মোক ঘৰৰ পৰা ওলোৱাই দিছে। ওলোৱাই দিয়াৰ পিছত এইকেইজনৰ ঘৰ আলমগঞ্জ পাটফৰত হ'ব, হয়, শীতলকাঠি। তাৰপিছত মোক যেতিয়া ওলাই দিছে, মই তেতিয়া অৱস্থা বহুত বেয়া আছিল, অজ্ঞান আছে। ঘটনাটো হ'ল 2-3 ঘণ্টা সফল হ'ল এনেকুৱা। তাৰপিছত আমি এতিয়া মানে কি আমাৰ লগত মানে মোৰ বা এজনী আমি থানাত পঠাইছোঁ, বহুত অৱস্থা বেয়া আছিল। আৰু তাৰপিছত মোৰ বা, এইটো মোৰ ডাঙৰ বা হয়, বহুত মাৰিছে, অৱস্থা ভিতৰত বহুত বেয়া আছে, পাথৰ দি মাৰিছে, মোক পাথৰ দি মাৰিছে, বহুত মাৰিছে, এনেকুৱা অৱস্থা হৈছে। তাৰপিছত মানে এতিয়া আমি ৰিপৰ্টাৰ নিউজ লাইভক আমি ফোন কৰি মাতিছোঁ। তাৰপিছত সিহঁতে আহিছে। অহাৰ পিছত আমি মানে জাষ্ট ষ্টেটমেণ্টটো দিলোঁ কি হৈছে নাহিছে ঘটনাটো। তাৰপিছত আমি গৈ আছোঁ। সিহঁতে মানে কি পুলিচক পইচা দি আনিছে, আমি নাজানো। আমি আজি আমি মানে কি আমাৰ বাটো গৈছে থানাত, আমি এনেকুৱা অৱস্থাত আমি যাব পৰা নাই। এজনী থানাত আমিও ৰেডি হৈছোঁ, আমি আধা ৰাস্তাত আছোঁ, আমি যাই আছোঁ, থানাত যাম। আধা ৰাস্তাত ৰিজাউলৰ ডাঙৰ দাদা আয়ুব আলী, তাৰপিছত আব্দুল, তাৰপিছত আশিক, মুস্তফা পুলিচ হয়, তাৰপিছত শেৰালি ৰিজাউলৰ দেউতা। তাৰপিছত সিহঁতে মানে আহে, আধা ৰাস্তাত আমাক লগ পাইছে। পুলিচ সিহঁতৰ লগতে আছিল। পুলিচ থকা অৱস্থাত পুলিচৰ সন্মুখত মোৰ বাক এজনীক পুৰা চাকুৰে একদম মাৰিছে। চাওক
কেনেকুৱা অৱস্থা আৰক্ষীৰ সন্মুখতে এনেকে আৰক্ষীৰ সন্মুখতে এনেকুৱা কৰিছে আৰক্ষী একো কৰা নাই আৰক্ষী সিহঁতৰ লগত গুচি গ'ল আৰক্ষী একো কৰা নাই তো এইটোৱে মোৰ মানে আমাৰ এইটোৱে আহ্বান জনাইছো কি হ'ব আজি কেনেকৈ কি অৱস্থা হ'ল অৱস্থা বহুত ক্ৰিটিকেল হয় নাজানো কি হ'ব কিয় নকৰে আৰক্ষীৰ সন্মুখত কিয় এনেকৈ মাৰিল এইটো বিচাৰ মোক লাগে উপযুক্ত বিচাৰ লাগে মোক যদি এইটো বিচাৰ 24 ঘণ্টাৰ ভিতৰত যদি এইটো বিচাৰ মই নাপাওঁ কিন্তু মই আইন নিজৰ হাতত তুলি ল'ম মই যদি মৰো তো মই 10 জনক লৈ মৰিম কিন্তু মই 24 ঘণ্টাৰ ভিতৰত যদি মই কোনো ধৰণৰ বিচাৰ যদি নাপাওঁ তেতিয়াহ'লে আইন মই নিজৰ হাতত তুলি ল'ম মই কি কৰিম মই নিজেও নাজানো কিন্তু কৰিম যে এইটো 100% চিয়ৰ